হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালেই আছে। ময়ো ভালে আছোঁ। আজি মানে আমি এটা জেগাত যাম। জেগা মানে আমাৰ চৰত যাম, পামত। ব্ৰহ্মপুত্ৰৰ সিপিনে আমাৰ পাম আছে, তাত আমি যাম। আজি দিনটো তাতেই থাকিম। কি কৰোঁ কি নকৰোঁ দেখাই আছোঁ ভিডিঅ'ত আপোনালোকক। বলক। তো গাইজ, আহি পাই গ'লোঁ টাঙনমাৰি। আমাৰ গাঁৱৰ ওচৰৰে এখন গাঁও, মুছলিম গাঁও হয়। এইজন হৈছে টাঙনমাৰিৰ এজন চিনাকি ল'ৰা। তো যা ভাই যা। তো গাইজ দেখা পাইছি কি খতৰনাক বাঁহৰে দলং এখন বনাই দিছে ইয়াৰ মানুহে পাৰ হ'বৰ কাৰণে। এইবিলাক দেখা পাইছে, এইবিলাক বাচ্চা ক'ত যায়বা? ভাই লাহে আস্তে আস্তে। তো গাইজ এইখন হৈছে টাঙনমাৰি। এই টাঙনমাৰিৰ ওচৰতে মানে ব্ৰহ্মপুত্ৰটো আছে। তাৰ পৰা আমি নাৱত যাম, ফুটফুটি নাৱত যাম। তো বলক, আপোনালোকে ভিডিঅ'টো চাই থাকিব, অকণমানো স্কিপ নকৰিব। এই দোকান। তো গাইজ আহি পালোঁ নদীৰ পাৰৰ ৰাস্তাটো। এই নদীৰ পাৰৰ ৰাস্তাটোৰে গৈ থাকিব লাগিব। গৈ আগত পাৰঘাট আছে। পাৰঘাটত তাত ফুটফুটিত উঠিম। ফুটফুটিত উঠি কিনে আমি সেইটো পাৰত যাম। দেখা পাইছেনে আপোনালোকে? তো বলক। আহি পাই গ'লোঁ আমাৰ পাৰঘাট। ইয়াৰ পৰাই আমি নাৱত যাম। নাও আহিছে নে নাইবা চাওঁ ৰ'ব। তো গাইজ নাও আহিছে সেইটো পাৰৰ পৰা, ৰখিব লগা নহ'ল। এইবিলাক চব মানুহ সেইটো পাৰত যাব আৰু মোৰ লগত অহা প্ৰকাশে এইটো। বা কি মিচিকে হাঁহি দিছে। তো বলক মোৰ লগত, ভিডিঅ'টো অকণমানো স্কিপ নকৰিব। আমাৰ স্কুটিখনো উঠাই ল'লোঁ। মস্ত ৰ'দ হে গাইজ, সেইকাৰণে চশমাযোৰ মাৰি লৈছোঁ চকুত আৰু মাথাৰ ওপৰত গামচাখন লৈ লৈছোঁ যাতে ৰ'দ নপৰে। अच्छा ठीक है। Come and fly away with me. Come and fly away with. Come and fly away গাইজ, with me. সৌ পাহাৰখন দেখিছেনে? সেইখন হৈছে শিলকুৰিবা মন্দিৰ পাহাৰ, মানে আমাৰ ধাৰেশ্বৰ দেৱালয়ৰ পাহাৰ। বম বলে শিৱ শংকৰ ভোলেনাথ। তো গাইজ আহি পাই গ'লোঁ নদীৰ এইটো পাৰ। বলক এতিয়া নাৱৰ পৰা নামিব লাগে। আহি পাই গ'লোঁ নদীৰ এইটো পাৰ। এতিয়া যোৱাহে কথা আৰু। বল প্ৰকাশ বল। Come and fly away with me. Come and fly away with me. Come and fly away with me. Come and fly away with. যা বাবা যা বাবা যা। বা যাই পালি দে, কিবা কৰি নপৰিলি তই। Come and fly away with me. 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 তো গাইজ এই দিয়ক আমাৰ পাম। এই গাড়ীখন থৈ দিলোঁ ইয়াতে। এতিয়া আমাৰ মায়ে আছে ঘৰৰ ভিতৰত। এই একটা ঘৰ সাৰি আছে। এই পামৰ ঘৰগিলা এনেকাই হয়। এই বিছনা, এইতে মায়ে ভাত বনাই আছে। এতিয়া ভাত চাত হ'লে আমি খাম না কি কওক প্ৰকাশ? এই ভাত চাত হ'লে খাব লাগিব। বা এই কল পাৰি থৈ দিছে দেউতাই, কিন্তু লৈ যাব লাগিব। কাঁচকল দেখোন পাৰবাৰ হয় নাছিল। এখন আমাৰে ট্ৰেক্টৰ দিয়ক গাইজ, এখন আমাৰে ট্ৰেক্টৰ। এই সোণালিকা ট্ৰেক্টৰ দেউতাই চলাই, মায়ে হেণ্ডিমেন কৰে। তো গাইজ এনে কৈছোঁ, আমাৰ ট্ৰেক্টৰ নহয় এখন, এইখন মানে বেলেগৰ ট্ৰেক্টৰ। আমাৰ ইয়াত থৈ দিছে, মানে সিহঁতৰ তাত জেগা নাই, আমাৰ তাত থৈ দিছে মানে।
এইটো আমাৰ পামতে থাকে। এইটো আমাৰ কুকুৰ বুলি নকয় আৰু আমাৰ পৰিয়ালৰ এটা সদস্যই আৰু ইয়াৰ নাম হৈছে টম। টম আহ আহ টমা আহ আহ টমা টমা এটা চেক দি চেক হেণ্ডছেট 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 এই চেক দি চেক ই খালি খোৱা বস্তুহে লাগে খোৱা বস্তুহে লাগে বা আমাৰ মায়ে মাতাৰ লগে লগে দৌৰ দিছি টমে বা এক্টিং চা মায়ের আগত তাৰ বা তামাম ভাল পায় আমাৰ মাক তো গাইজ খালত বৰশী পাতিম কাৰণে বৰশী যোগাৰ কৰি আছোঁ এইটো মোৰ পিছপিনে খালটো এইটো দেখা পাইছে ইয়াত বৰশী পাতিম চাই থাকিব আপোনালোকে কি মাছ পাওঁ কি মাছ নাপাওঁ হা বৰশীটো বনাই ল'লোঁ এতিয়া মাছ ধৰাৰহে কথা আৰু অলপ মল দি লওঁ অলপ মল চিতে লওঁ পানীত তাৰপিছত মল চিতালি মানে মাছবিলাক আহিব না কাষত তো তাৰপিছত মাছ মাৰিম মানে বৰশী দি উঠাম তো এটা আহিল গাইজ দেখা পাইছি এই মাছ এটা উঠালোৱে 20 কিলো মান হ'ব 20 কেজি মান হ'ব এইটো মানে কি জানেনে চাৰ্ক ধৰছোঁ আজি আমাৰ খালত এইবাৰ চাৰ্কৰ বাইপাকক আনছোঁ একদম পূৰা খাব লাগিব আজি আপোনালোকেও খাব দিয়ক চাই থাকিব ভিডিঅ'টোত চাই কিনে খালি হ'ব আৰু তো এটা আহিছে এইটো কি মাছ ৰৌ নাই ৰৌ এইটো গ্লাছ কাট ৰৌ নহয় গ্লাছ কাট মোৰ এই সৰু বৰশীটোতে আহিছে এতিয়া এইটো নাখাওঁ আৰু এইটো এৰি দিওঁ ডাঙৰ হওক ডাঙৰ হ'লে বেছি পইচা পাম নে কি কয় গাইজ এৰি দিওঁ তো এৰি দিলোঁ গাইজ ডাঙৰ হওক 4 কিলো 5 কিলো মানৰ হওক তেতিয়া মাৰি আৰু মজা লাগিব না কি কয় গাইজ মাছ মাৰা হ'ল 4টা পাইছোঁ 4টা এটা খাব মাই এটা খাব দেউতাই এটা খাম মই আৰু এটা খাব এই মোৰ পিছপিনে থকা এইটো প্ৰকাশ তো বলক এতিয়া আমি কৰফুল পাৰব যাওঁ কৰফুল আছে না নাপায় মানে কলডিল আৰু বৰষুণো আহিল ৰ'ব কিবা হয় গাইজ তামাম বৰষুণ দিছে মোৰ বাগানখনো ভিজিল কি কৰিব আৰু দিয়ক আৰু কি কৰিব প্ৰকৃতিৰ মহিমা এয়া হৈছে জাপানী কাৱৈ মাই বাচিল এতিয়া মাছকেইটা ভালকৈ মৰাই নাই গাইজ চাবচোন এইয়া দেখা পাইছি না তো গাইজ কলডিল পাৰিবৰ কাৰণে কাঁচি লগাই আছোঁ বা এডালত তো গাইজ এটা কৰফুল পালোঁ আৰু কিমান আছে চাওঁ ক'ত আছে গোটাই কাটি লৈ যাওঁ খাবও লাগিব বেচবাও লাগিব আৰু এটা পাৰিলোঁ গাইজ আৰু এটা কৰফুল আৰু এটা গাছ আৰু এটা এইটো হৈছে মালভোগ কলৰ নানান ধৰণৰ পাৰিম তো গাইজ 3টাই পালোঁ কৰফুল আৰু পোৱা নাই বিচাৰি আছোঁ চাই থাকক মোৰ লগত আহক তো কৰফুল পাৰি আহি কিনে হাত ভৰি ধুই ভাত খাব বহিছোঁ এই দাইল এইটো মাছ ফ্ৰাই মানে জাপানী কাৱৈ এই আলু পিটিকা আৰু কণী আৰু এইটো জলকীয়া বলক এতিয়া ভাত খাওঁ তো গাইজ ভাত পানী খালোঁ ভাত পানী খাই কিনে এতিয়া আমি গাঁৱত যাওঁ গাঁৱৰ ঘৰত যাম বলক এইবিলাক চব্জিবিলাক ল'লোঁ দিয়ক এই কলডিল আছে কাঁচকল আছে ভোল আছে এই গাখীৰ দিছে মাই তো বলক গাইজ এতিয়া আমি ঘৰত যাওঁ
এই বাবা বল 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 ইছ, বাহ আগত চাকালে বৰষুণে একদম ৰাস্তা আৰু বেয়া কৰি দিলে ৰাইজ দেখা পাইছেনে তো বলক এতিয়া ঘৰত যাওঁ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ কাৰণে টাটা বাই বাই জয় আই অসম